দিল খুশ কৰি কোনে ঢালে মুদি হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই এতিয়া দিম কুকুৰক অলপ ভাত দি লওঁ ধুনীয়াকৈ ভাত লৈ আহিছোঁ। কুকুৰটো ভাত দি লওঁ এতিয়া ধুনীয়াকৈ। তাৰপৰা আজি কি কৰিম চব দেখাছোঁ। আজি ধামাকা ব্লগ আহি আছে। দি লওঁ এতিয়া ধুনীয়াকৈ দনক এই দন শুই আছে ধুনীয়াকৈ। ভাতখিনি গাখীৰ লগত দি লওঁ এতিয়া ধুনীয়াকৈ। ডান কুকুৰক ভাত দি হৈ গ'ল। এতিয়া খালি অলপমান ফুলখিনিত পানী দিলেও ধুনীয়াকৈ। ইমান ধুনীয়াকৈ ফুলখিনি সজাইছে আমাৰ জেঠাই। ধুনীয়াকৈ ফুলখিনি সজাইছে। এতিয়া খালি পানীখিনি দিব লাগে ধুনীয়াকৈ। পানীখিনি মই দি লওঁ, চাই থাকক। এইটো ধুনীয়াকৈ মই স্প্ৰে কৰিম। এতিয়া পানীখিনি ভৰাই লওঁ। পানী নাই মানে এইটোত ধুনীয়াকৈ পানী ভৰাই লওঁ। গেছ মাৰিম আৰু হৈ গ'ল। এতিয়া ধুনীয়াকৈ পানীখিনি ভৰাই দিলোঁ। এতিয়া মাৰি লওঁ। পানী ওলাই আছে। পানী দি আছোঁ গাইজ স্কুলত। ফাইনেলি পানী দি হৈ গ'ল। এতিয়া মই যাম বৰ্তমান মোৰ জেঠীজনক চুলি কাটিব লাগিব ওচৰত। ফাৰ্ষ্ট টাইম আজি চুলি কাটিম মই। চাই থাকক আজি ব্লগটো কি হয় কি নহয়। বলকচোন গাইছ এতিয়া মই যাওঁ জেঠীজনৰ ঘৰত। আছে নাই মানুহ? ঐ এইটো ক'ত গ'ল? হা চেলফি চব জেঠুজন বৰ্তমান এইফালে বহি আছে। চুলি কাটিব ৰেডি নে? চুলি কাটিব ৰেডি? পুৰা ৰেডি চুলি কাটিবলৈ। যাওক। আজি ফাৰ্ষ্ট টাইম চুলি কাটিম ধুনীয়াকৈ। আহি আছে মানুহজন। জলদি আহক। আইনি কাটন দেই চেলফি এয়া গাইজ চুলি কাটি আছোঁ ফাৰ্ষ্ট টাইম। এইখিনি নাকাটিবি। guys, ganti dulu. এনেকৈ টান কৰি পিনি তেতিয়াহে অংকটো চুলি কাটোতে কেঁচিখনে গ'ল চাওকচোন। এইয়া এইটো এতিয়া নকৰে বাৰু ক'ব লাগিব হয়। কেঁচি বনাই আছে মাৰক বনাই কাটি আছোঁ। কেঁচিখন ভাঙি থাকিলে। এই গাইজ কেঁচিখন কোবাওঁতে ভাঙিয়ে থাকিলে। এতিয়া আকৌ আমাৰ ঘৰৰ পৰা এখন লৈ আহিছোঁ কেঁচিখন হৈছে নতুন কেঁচি লৈ আহিছোঁ। এতিয়া ধুনীয়াকৈ চুলিখিনি কাটিম নে কি যিহেতু হা? হয়।
খাই লওক আপুনি ৰুটিটো খাওক নতুন ধুনীয়াকে। কেঁচা লৈ আনে নেকি অঁ অঁ হা অঁ মোৰতো নতুন কওক কেঁচি আহিলে আপুনি এখন ভাঙিলে হুম? ভাঙিলে কোবাটো মতে এতিয়া আকৌ আৰম্ভ কৰিম ঐ এইখিনি কাটি নিদিবি দেই অঁ অঁ এইখিনি এইবিলাক নাকাটিবি আচ্ছা এইটো নাকাটিবি অ'কে এইখিনি পেলাই এনেকৈ সোমাই পিনি দিল খুচ কৰি কোনে ঢালে মদিৰিয়া পাগল প্ৰেম চাৰা দুনিয়া বোম্বাই পেৰাও আহিলোঁ ভণ্টি লম্বা লম্বা দাড়ি মোৰ কাষলৈ আহা ভণ্টি পাবা লাইলেন শাৰী নেলাগে মোক তোমাৰ শাৰী ওচৰতে বকলীয়া বজাৰ কিনি ল'ব পাৰি দেখিছোঁ মই দেখিছোঁ হাই কেচেল জোতা ভৰি লকৈ চোৱা যদি পাৱাৰ একচন জোতা দিল খুচ কৰি কোনে ঢালে মদিৰিয়া পাগল প্ৰেম চাৰা দুনিয়া ৰুণু জুনু ৰুণু জুনু ৰুণু জুনু নপুৰত তালে তালে সখী হেন্দুলি উঠে দিল ধাৰিয়া ফাগুন ৰাতিৰ সখী ইতি হাজাৰা ৰংগিনী চাহৰ ভৰা পিয়লা দিল খুচ কৰি কোনে ঢালে মদিৰিয়া পাগল প্ৰেম চাৰা দুনিয়া বোম্বাই পেৰাও আহিলোঁ ভণ্টি লম্বা লম্বা দাড়ি মোৰ কাষলৈ আহা ভণ্টি পাবা লাইলেন শাৰী নেলাগে মোক তোমাৰ শাৰী ওচৰতে বকলীয়া বজাৰ কিনি ল'ব পাৰি দেখিছোঁ মই দেখিছোঁ হাই কেচেল জোতা ভৰি লকৈ চোৱা যদি পাৱাৰ একচন জোতা দিল খুচ কৰি কোনে ঢালে মদিৰিয়া পাগল প্ৰেম চাৰা দুনিয়া ফাগুন ৰাতিৰ সখী ইতি হাজাৰা ৰংগিনী চাহৰ ভৰা পিয়লা দিল খুচ কৰি কোনে ঢালে মদিৰিয়া পাগল প্ৰেম চাৰা দুনিয়া আজিৰ পৰা নেখাওঁ সখী নকৰিবা আমনি সিজনীয়ে গম পালে গালি দিব উজাৰি মাঘৰ বিহু বহাগ বিহু আকৌ আহি পায় আজি 4 মাহে হ'ল সখী এটুপিও মুখত দিয়া নাই। চুলাই পুৰি খুচকি ব্ৰান্দি চাই নহয় এফালৰ পৰা লৈ যায় চলিয়াকে কেলা পৰখিন মাৰি দিবি ক তেৰি কেলা এইখিনি বহুত দীঘল আছে হ'লে বুলি তই এইখিনি মাৰি নিদিবি ক এনেকুৱা বুজা নাই এইখিনি দীঘললৈ এটা ষ্টাইলি আছে কেলা এইখিনিৰ পৰা এনেকৈ দবাবি ক বুজা নাই এনেকৈ চুলীয়াকৈ এনেকৈ দবাই দিবি চাবলৈ ষ্টাইলটো হ'ব এইখিনি কাটি দিলে টকা লোৱা হ'ব কেলা এইখিনি নিজে নিজে চুলি কাটে কলা বোমা হৈছে কলা বোমা ফাইনেলি আধা কাটি হ'ল নে কি কোৱা হয় আমাৰ খুৰ নাই আমাৰ ৰেজৰে কাফি নে কি কয় হয় 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 खत्म बाय बाय टाटा गुड बाय गया খুলি ৰেজৰ খুলি এনেকৈ কাটি চাওক এনেকুৱাকৈ
ফাইনেলি চুলি কাটি হৈ গ'ল এতিয়া ধুনীয়াকৈ কালাৰ কৰে নে কি কৰে এতিয়া কালাৰ কৰিব নাই কৰিম এতিয়ালৈকেতো অনা নাই বস্তুটো নাই নাই বস্তুটো এতিয়া কালিমান কৰিম নেকি কালি কৰিব নেকি কালাৰ বোলে খালী কৰিব আজি নকৰে কালাৰ ধুনীয়াকৈ হৈ গ'ল অলপমান মানে জেঠুৱে অলপমান মানে জমনি কৰে আৰু চব কি কৰে এতিয়া ধুনীয়াকৈ কওকচোন আপুনি বাহুবল বায়ন কণ্ঠবল গায়ন বয়স যোৱাৰ লগে লগে সৰসজ্ঞা দেহা থাকিলেহে বেহা এতিয়াতো পিক আপ ল'ব নোৱাৰোঁ বয়সৰ অনুযায়ীতো এতিয়া আৰু ঠেট গ'লেই ধৰক কত খালোঁ কত ঘূৰিলোঁ কত আজাদি কৰিলোঁ এতিয়া বাঘবুঢ়া হ'লেও চিকাৰ নেৰে কথাটো ভাৱটোৱে হয় আন্তৰিকতাত অন্তৰত কিন্তু এইফালে মুখৰ কাটিংটো যে কাৰ্বিয়ে তত কওঁতে লালুঙে মাৰিলে দুগাল এতিয়াতো বয়সে পিক আপ ল'ব নোৱাৰে ঠেট গ'লেই ভিতৰি চকু আছে মুখ আছে মনুষ্যৰৰ কায়া কিয় বৰষুণত ভিজি আছ তই বান্দৰ ভায়া এতিয়া বান্দৰ হ'লোঁ সাধাৰণতকৈ বাজনা হ'ল দেহা গ'ল ভৰসা গ'ল বয়স গ'ল 60 হ'লে মানেতো ৰিটায়াৰ হয় এতিয়া সৰসজ্ঞা হ'লোঁ এতিয়া আৰু আনৰ মুখলৈ চোৱা আনৰ হাতলৈ চোৱা কোনোবাই আনি দিব খাম এই বয়সত আৰু কি পিক আপ ল'বি ঠেট গ'লেই মানুহে কয় এনেই যোজনাটো কয় আজু ককা দিনৰ পৰম্পৰা বাহুবল বায়ন কণ্ঠবল গায়ন এতিয়াতো আৰু জামানা শেষ হয় এতিয়া পিক আপ ল'ব নোৱাৰোঁ ঠেট গ'ল কাৰ্বিয়ে তত কওঁতে লালুঙে মাৰিলে দুগাল বয়সটো ভাতি গ'ল এতিয়া আৰু অটল বিহাৰী বাজপেয়ী আব্দুল কালাম এতিয়া ডাঙৰ মানুহবিলাকে বিয়া বাৰু নপতাকৈ বৈৰাগী হৈ গ'ল এতিয়া আৰু আমি আৰু এতিয়া সৰসজ্ঞা বয়সত আৰু কিডাল পিক আপ ল'বি আৰু ঠেট গ'লেই এতিয়া ৰৌ মাছ পিচ মুৰ্গী ৰান ভালকৈ খাম গালিমগুটি হাঁহি মাৰিম আজাদি কৰিম মচতাও দি কল্পনাটো বহুত মধুৰ কিন্তু চাবলৈ গ'লে 60 পৰা সেইফালে বেমাৰে পিক আপ ল'বলৈ ধৰে আৰু